So hi everyone, আপোনালোক সকলোকে মই স্মিতা হাজৰিকাৰ ৰেজাল্টত স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। মই বহুত বেছি ভালে আছোঁ। নিজক এটা সলনি কৰিবলৈ নতুন লুক দিবলৈ কাৰণো মন নাযায়। সেয়েহে মই পূজাবলৈ আহিছোঁ মঙলত থকা মেকআপ ইউনিচেক্স চেলুন। আৰু এয়া প্ৰথমতে মোক ফাৰ্ষ্ট প্ৰচেছ ইউজ কৰি কিনে হেয়াৰটো ড্ৰাই কৰি লৈছে। আৰু যিহেতু মোৰ চুলিটো অলৰেডি ষ্টেটিং প্লাছ হাইলাইট আছিলে আৰু মই তেওঁলোকক সুধিলোঁ কি কৰিলে ভাল হ'ব। তেওঁলোকে মোক ছাজেষ্ট কৰিলে কেৰাচমেটটো কৰি লোৱা আৰু সেয়া কৰা হোৱাৰ পাছত আইৰনিং কৰি কিনে আকৌ নেক্সট প্ৰচেছ ক্ৰীম লগাই কিনে থৈ দিছে। আৰু এয়া হেয়াৰ মাস্ক নে কি জানো সেইটো পিন্ধাই কিনে থৈ দিছোঁ। আচলতে বহুত বেছি বৰিং টাইম, এইখিনি বহুত দীঘলীয়া প্ৰচেছ যায়। আৰু এয়া দেখিছানে পূজা বুলি মানুহৰ ভিৰ বহুত বেছি। আৰু এয়া নেক্সট প্ৰচেছ তেওঁলোকে আকৌ সেই ক্ৰীমখিনিতে আইৰনিং কৰিছে আৰু এয়া হৈছে আইৰনিঙৰ ফাইনেল ৰিজাল্ট। আৰু নেক্সট ডে আছিলে ৱাছ আৰু এয়া আছে নেক্সট ডে প্ৰচেছ। আকৌ আইৰনিং কৰি কিনে ৱাছ কৰি কিনে ছেটিং মিলাই এয়া হৈছে একদম ফাইনেল ৰিজাল্ট। আপোনালোকৰ কেনেকুৱা লাগিছে ক'ব। মই কিন্তু বহুত বেছি হেপী মোৰ লুকটোৰ কাৰণে। আৰু অমৰদা আপোনালোকক মানে বহুত বেছি ধন্যবাদ ইমান ধুনীয়া এটা লুক ক্ৰিয়েট কৰি দিয়াৰ বাবে। তেন্তে আজিলৈ আহিছোঁ, বাই।